টকা জব্দখানা হ'ব একদম আমি লৈ লৈ আকৌ গেছ কৰি ল'বা আমাৰ থালিত ল'ম আৰু বস্তুবিলাক সেই ঘৰৰ মধ্যে এখন আছে 10 টকা এখন মই ভাবিছিলোঁ তাৰমানে 5 টকা আৰু 5 টকা মই চিপছ খাম ভিডিও খানা হয় নেকি ভিডিও 5 টকা তো গাইজ এতিয়া তাৰমানে বিলাহী চুৰ কৰিব আছোঁ বিলাহীটো আমাৰ ৰাখিছে গাইজ আজি আমাৰ তাৰমানে খানা গাইজ একদম 10 টকা জব্দ খানা হ'ব একদম আপোনালোকে খাব আৰু 10 টকা জব্দ খানা কেনেকৈ বনাই আছে খানা খা একদম তো গাইজ এতিয়া আমি যাইছোঁ দোকানত একদম দোকানত চলি দেখে গাইজ আমি বস্তু লৈ একদম গোটেই কথা বলৈছি তো আমাৰ আমি লৈ লৈ আকৌ গেছ কৰি ল'বা আছে একদম বঢ়িয়া খানা হ'ব একদম গাইজ ডিজাইন আছে না ডিজাইন একদম বক্স আমাৰ চয়াবিন তাৰপিছত আৰু আমাৰ ঘৰত যিবিলাক আমাৰ থালিত ল'ম আৰু বস্তুবিলাক সেইবিলাক দেখাওঁ আমি আপোনালোকে খালি কিন্তু অলপ সময় ধৈৰ্য আৰু তো গাইছ আকৌ নহয় আমাৰ কোনটো ৰান্ধনি সেইটোতো দেখি আছোঁ তো গাইছ একদম খানা ৰাতি অলপ দেৰিকৈ দেখি আছোঁ ৰান্ধনিটো আমাৰ একদম গাইছ যেতিয়া আমাৰ বিয়া চিয়া পাতিব লগা আছে ৰান্ধনি আছে আমাৰ লৈ যাব আৰু হায়াৰ কৰি তো দেখি আছোঁ ৰান্ধনিটো একদম পিছত তো গেছ আমাৰ খানা ৰেডি বনাই তাৰমানে গেছ খানা বনাওঁ তাৰমানে বাজাৰে কৰা নাই বাজাৰৰ পৰা আছে আৰু এতিয়া ঘুমাই আছোঁ সেনেতো কথা পাতিয়ে থাকে দিন ভৰ ৰাতিপুৱা সেনেকৈ ফোনতে লাগি থাকে কৰবা আপি চাপি লগত কথা পাতি থাকে নকবি 10 টকা 10 টকা বুলি লাজো লাগে অলপ এই যো বাজাৰ কৰিব যাওঁ ঐ গিছ ফ্ৰী বাৰ Oh no. Oh, তুমি হিজৰা নেকি? Hello. Oh no. Hey guys, এখন ঘৰ মধ্যে এখানে আছে guys. ঘৰ মধ্যে এখানে আছে 10 টকা এখন. Yes. hey বসালো. কদিমে ঘৰ মধ্যে 10 টকা খায়. হা? 5 টকা কি চিপছ খাম 5 টকা খানা দিম. Kuta salah. Soli kita ba? 10 ta. Tu kasa পয়সা আইছে পয়সা রেমল খাই দি বাজার করা গেছে নাকি 10 টাকা না 10 টাকা 20 টাকা তা দিছি ওই ঠিক আছে তো কাছে পয়সা আছে তুলে একদম হয়ে গেছে গায় খানা খাবো দাম গায় কি কব তুমি খানা পর কিবা কবা নাকি কিবা ক খানা ব্রো কিবা ক খানা ব্রো বেস তো আমার রান্ধেনি কোনটো গাইস একদম রান্ধেনি দেখবা আছে আপনারা রান্ধেনি দেখে আছে একদম রাস্তা রান্ধেনি মই ভাবছিলো তাৰমানে 5 টাকা আৰু 5 টাকা মই চিপছ খাম ভিডিও খানা হয় নেকি ভিডিও यार हमारे लिए well done I got broads in Atlanta just to lean the family 5 টাকা তো এ 5 টাকা বাকালটো ভাবিবো কণীৰ বাকালটো গাইস কণীৰ বাকালটো गजब बेइज्जती है 5 টাকা দিম 5 টাকা চিপছ খাম দে ওরে 10 টাকা দিলে দে তো গাইস আমি বাজাৰ চেক কৰি আহি পেলাই একদম তো চাবৰে আমাৰ একদম তো গাইস এটা বস্তু দেখাবা আছে আপোনালোকে একদম ৰান্ধনি কোনটো গাইস আমাৰ দেখাবা লাগে কিন্তু আপনি নহয় দক আপা কিন্তু ৰান্ধনিটো দক গাইস তুমি দেখি আছো তো গাইস এটা তাৰমানে বিলাহী চুৰ কৰিব আছে বিলাহীটো গাইস বিলাহী নহয় শিকাৰ ঘৰত একদম চাবাৰে গাইস চাবাৰে আমি বিলাহী চুৰ কৰিব আহিছোঁ দৈ ৰাখিছে আৰু মই টছটো লৈ লৈছোঁ একদম এই নুমৰ টছটো মানে দেখা পাই মনে বলে এটা আছে নাকি ভাই খাই থইনা আছে না নাই তে গাইস আমি চুৰ কৰিব আহিছোঁ চুপ একদম মনে গাইস ক'ত বিলাহী কৰিছে আছে আগৰ পামা আগৰ আছে নেকি বিলাহী তো গাইস এই ৰাতি জংগলে আমি বিলাহী কিয় শব্দ পাইছে না ফুট চুতে কিবা নেকি এই গাইস ভয় লাগে ধুনে কিবা এই গাইস দেখছি না ইতে বহুত মাই দিলে গাইস ফুট চুলছে কলা এই শিট ভয় লাগে তো বিলাহী কৰিছে আমি বিলাহী নাই পানী তো আমি বিলাহী চুৰ কৰিব আহিছোঁ ৰ'ব তো বিলাহী চাইছোঁ কৰিছে দে চিং কৰিছে পাইছা না পাইছা এই সৰু বিলাহী নেকি ডাঙৰ বিলাহী নহয় এই লো সেইটো লো সেইটো দি চব লো এতিয়া গাইছ আমাৰ ৰাকেশে পুৰা একদম চলি আছে এই দুটা চলো দে এই দুটা এই তিনিটা একেলগে আছে এই তিনিটা এই তোৰ পৰা দি এই তিনিটা লৈ লো এই চব মনে কয় বাবা ৰে গাইছ এতিয়া আমি বিলাহী চিলাই চুৰ কৰি গাইছ ভাত কেৰেলা আছে চিঙিলো তো
খাবি খানা ভাত কেৰা যদি খা ছিংগিলো লো 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 এই কোনোবা আহিছে নেকি চাহ আনি ছিংলো পটাপট ছিংলো আৰু এটা আছে চিং এই গোটেই খালাচ কৰি দিয়ে আজি এই চান্স আৰু নাই চান্স দি গাইছ এইবিলাক এই খানাৰ কাৰণে আমাৰ যোগাৰ হৈ গেলাক অলপ চলপ তো আমাৰ ৰাখেছি আৰু এটা আনলাক ভাত কেৰেলা গাইছ তো আৰু আছে আৰু এই চান্স একদম ৰেং চলি আছে দি মোৰ হাতত দি मायला बाबू भैया से डायरेक्ट बाबू तेरा तो गेम बजाना पड़ेगा একদম পথাৰৰ পৰা ওলাই আহিলোঁ গাইছ তাৰমানে খেতি আমাক একদম বিলাইছোঁ কৰাতে গাইছ এতিয়া যাই আছোঁ একদম সেইফালতে পথাৰত যাব লাগে নহ'লে যে মাৰিব গাইছ আহোঁ তো গাইছ আপোনালোকে চুটটো কৰে একদম ভালকৈ কৰিব দিয়ক শিকি ল'ব একদম ধান ঠিক থাকে গাইছ আই কি ভাগৰ লাগছে বহুত ডাললোঁ দিয়ক এই তাই ভৱে ছাৰ বাৰী পৰা বিলাহী চুৰ কৰি আনিছোঁ যা এই বিলাহী দিলাক না ৰকনি আৰু ৰকনি ভৱে ছাৰ ৰত্নি আৰু এই তাহাৰ কিয় কওঁ ক'ৰ পৰা বিলাহী চুৰ কৰিছোঁ আপি চাইছে মোবাইলত কি লা হা ফাল্টু নেকি ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তো গাইছ আমাৰ ৰান্ধনীটো হ'ল এইটো দক দীপ তো আমাৰ কণী একদম তৈয়াৰ হৈ গ'ল গাইছ তো এতিয়া আমাৰ কি হ'ব এতিয়া ইয়াত চয়াবিন এই চয়াবিন আলু ৰান্ধিব এতিয়া একদম গাইছ চয়াবিন ৰেডি এই ইমান চয়াবিন আনছা কি দেখা ৰে 10 টকা চয়াবিন গাইছ আপোনালোকে এনেকৈ খানা খাব পাৰিব গাইছ একদম অঙ্গি কেন মোবাইল চারে হ্যাঁ তাহলে এবার কলেজ যাব লাগে কলেজ ও গাইছ বাহ রান্ধনীর অভাবে হব বলে ভাবছিলো ময়ো ৰান্ধনী হবা বুলি ভাবছিলো দীপ বা ৰান্ধনী তো কাবাই লোক লাগ পিছত দেখি হয়তো কানা বিপৰা পায় কানা হৈছে কানা গাইছ আমাৰ ডিছ লৈ লৈছোঁ একদম খানা ৰেডি তাৰ বিলানী আগতে আমাৰ দীপ ৰান্ধনী বিলানী এটা ৰান্ধাটো আগলা হৈছে এই বিলানী দি একদম ৰাস্তাত লগ পাইছোঁ প্ৰিন্স ভাত খালা খক গাইছ মই খাই উঠিলোঁ ৰ'ব আমি খাই উঠিলোঁ আমি তিনিটাই মৌ খানা ভাল হৈছে না একদম গাইছ লাইটো গেলা হৈছে আর আমার রান্ধনী স্যার বই গেছে একদম কিমান খাব এটা খাও আর যেখানে পারো একদম মজা দাদি পুরা মারা ভালকে তুমি কিবা লাগলে কবা এটা মানুহ বিলবা নেকি তো গাইছ কি কম খানা ইয়াতে শেষ দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল হৈছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ডট ডগ একদম বাই